তেখেতক অনুৰোধ কৰিছোঁ, প্ৰথমে তেখেতে কৰে যদি কৰক, মই অখিল গগৈ ডাঙৰীয়াৰ মোৰ ঘৰত কৰোঁ। তেখেতে যদি মানি লয় মোৰ এই কথাটো, অনুৰোধ কৰিছোঁ। তেখেতে ইমান ডাঙৰ মানুহ, হাতযোৰ কৰি অনুৰোধ কৰাৰ বাহিৰে মোৰ ক'বলৈকে ভাষা নাই। মই অখিল গগৈ ডাঙৰীয়াক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, গগৈ ডাঙৰীয়া, কালি আপোনাৰ ঘৰত 2টা মিটাৰ লগাওঁ, মোৰ ঘৰত 2টা মিটাৰ লগাওঁ, আৰু যোৱা বছৰ আৰু এই বছৰৰ বিলকেইখন আমি চেক কৰোঁ। বা এই দুটা স্মাৰ্ট মিটাৰ, পুৰণা মিটাৰ যদি বিল বেছি হৈ যায় গমেই পাম। 2টা মিটাৰ থাকিব, আপোনালোকে কথাটো বুজিছেনে? 2টা মিটাৰ থাকিব। যদি স্মাৰ্ট মিটাৰত কনভেনশ্যনেল মিটাৰটোতকৈ বেছি বিল আহে, তেতিয়াতো জল পট হৈ যাব। তেতিয়া আমি লগত বন্ধ কৰি দিম স্মাৰ্ট মিটাৰ লগোৱাটো। যদি এনেকুৱা প্ৰমাণ হয়, যদি অখিল গগৈ ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মই বিশেষভাৱে অনুৰোধ কৰিছোঁ, আমাৰ এই অনুৰোধক আপোনালোকে মানি ল'ব বুলি আশা ৰাখিছোঁ। কালি আমাৰ ঘৰত আৰু আপোনালোকৰ ঘৰত স্মাৰ্ট মিটাৰ আৰু কনভেনশ্যনেল মিটাৰ আমি লগাওঁ, আৰু 1 মাহৰ পাছত বিল চাওঁ। যদি কনভেনশ্যনেল মিটাৰতকৈ আমাৰ স্মাৰ্ট মিটাৰত বেছি বিল আহে, তেতিয়া আমি স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰিম।